এজন আদৰ্শৱান কৃষক যাৰ নাম অমৃত কলিতা কামৰূপ জিলাৰ মইনাসুন্দৰী গাঁৱৰ নিষ্ঠাৱান আৰু উদ্যমী এজন ব্যক্তি হ'ল শ্ৰী অমৃত কলিতা চৰকাৰী বা কোনো কোম্পানীৰ পিছত নদৌৰি তেখেতে নিজকে স্বাৱলম্বী কৰিবলৈ খেতিকেই প্ৰাধান্য দিলে বাইহাটা লাইভ যেতিয়া তেখেতৰ খেতি পথাৰত সোমাইছিল অবাক হৈ পৰিছিল তেওঁলোক কি নাই তেখেতৰ পথাৰত কবি শাক মূলা বিন লেচেৰা ইত্যাদি বিভিন্ন সেউজীয়া পাচলি আৰু আটাইতকৈ সৌন্দৰ্যমুগ্ধ কৰিলে তেখেতৰ হালধীয়া ফুলৰ সৰিয়হৰ পথাৰ যেন স্বৰ্গৰ এক সুন্দৰ ফুলাম পৃথিৱী শ্ৰী কলিতাই বাইহাটা লাইভৰ আগত নিজৰ মনোভাৱো প্ৰকাশ কৰে এইদৰে মই ইয়াত মানে 3 বিঘা মাটিত খেতি লগাইছোঁ 1 বিঘামান মাটি আলু লগাইছোঁ বেঙেনা লগাইছোঁ আৰে কথা তাৰপিছত মূলা মই এই তিনিবাৰ বিক্ৰী কৰিলোঁ শাক এই মূলা শাক বিক্ৰী কৰি মই 35,000 টকা পালোঁ এতিয়ালৈকে বৰ্তমান আৰু আছে আৰু লাই শাক আছে লাই শাক দিছোঁ 1 কঠামান মাটি আৰু কবি লগাইছোঁ বিন লগাইছোঁ সৰ্বমুঠ 3 বিঘা মাটিত মই খেতি লগাইছোঁ যোৱা বছৰো লগাইছিলোঁ যোৱা বছৰ মোৰ বহুত বিশেষ প্ৰফিট হোৱা নাই তথাপি আমাৰ 55,000 মান টকা লাভ হৈছে খৰচ কৰি আৰু এই বছৰ অলপ বেছি লাভ হ'ব কাৰণ এই বছৰ বেৰা খৰচটো কমি যাব গতিকে খেতি মানুহে কয় খেতিত লাভ নাই খেতিত কিয় লাভ নহ'ব খেতিত লাভ আছে আৰু খোৱা লোৱা মোৰ আলহী অতিথি চবকে দিছোঁ এই মূলা শাক দেখিছেনে এই মূলা কিমান ডাঙৰ ডাঙৰ হৈছে এইবিলাক চব গোবৰ সাৰেদি কৰিছোঁ গোবৰ আৰু আপোনাৰ ব্ৰইলাৰৰ যিটো গোবৰ সেইটো দিছোঁ মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই ইয়াত মই কিন্তু মই শাকটো বাজে হোটেলতে দিওঁ মই আমাৰ দৰা কহৰা বাজে হোটেল যে আছে বাজে হোটেলতে দিওঁ কাৰণ চকত বিক্ৰী কৰিলে ইমানটো বিক্ৰী নহয় সেইকাৰণে ইয়াতে বাজে হোটেলত মই দি দিওঁ মূলাটো এনে বেয়া পোৱা নাই ঠিকে পাই আছোঁ বৰ্তমান বেয়া নহয় ঠিকে আছে 5 টকা মুঠা দি আছে মূলা শাকৰ বা লাই শাকৰ পালেং শাকৰ তেনেকুৱা এনেকৈ বৰ্তমান ঠিকে আছে প্ৰজন্মকতো কৈ আছোঁ মই যে খেতি কৰিব লাগে অকল চাকৰিৰ ওপৰত মানে ভৰসা কৰিলে আমাৰ নহ'ব কাৰণ সকলোকে যে চৰকাৰে চাকৰি দি ফিল আপ কৰিব পাৰিব সেইটো কেতিয়াও নহয় গতিকে যিহেতুকে আমাৰ অসমৰ ৰসাল মাটি ইয়াত যি লগায় তাকে হয় গতিকে নতুন প্ৰজন্মই গ্ৰুপ ছিষ্টেমত মানে যদি খেতি কৰে তেতিয়াহ'লে বহুতো উন্নত হ'ব আৰু চৰকাৰেও খেতিয়কৰ ওপৰত যদি গুৰুত্ব দিয়ে কাৰণ নতুন প্ৰজন্মক যদি গ্ৰুপ হিচাপত যদি চৰকাৰী মাটিবিলাক যদি গ্ৰুপ হিচাপত দি দিয়ে আৰু তেওঁলোকে যদি তাত খেতি কৰে তেতিয়াহ'লে আমাৰ অসমৰ ৰাজ্যই বেলেগ ৰাজ্যৰ পৰা কোনো শাক পাচলি আনিব নালাগে তেতিয়াও চৰকাৰৰ এটা মানে ভাল এটা পদক্ষেপ হ'ব গতিকে সেয়েহে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথাই জনাব বিচাৰোঁ যে খেতিয়কক কমচে কম গুৰুত্ব দিয়ক চৰকাৰৰ ফালৰ পৰা বিশেষ সুবিধা মই তেনেকৈ পোৱা নাই মানে PM কিষাণটো মই পাই আছোঁ আৰু PM কিষাণৰ পইচাৰে মই যিখিনি কৰিছোঁ মই 1 টকা খৰচ কৰা নাই সেইটো পইচা ইয়াত খেতিতে লগাওঁ গতিকে এইটো PM কিষাণটো বেয়া নহয় কিন্তু কথা হ'ল কি 60% মানে খেতি নকৰা মানুহে PM কিষাণ পাই আছে মই আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক মই এটা কথাই জনাওঁ যে আপোনাৰ সমষ্টিত বা আমাৰ সমষ্টিত যিবিলাক নতুন প্ৰজন্ম আছে চাকৰি নকৰি বা শিক্ষা দীক্ষা লৈ আছে তেওঁলোকক যাতে খেতিৰ কাৰণে কিছুমান উৎসাহ দি কিছুমান সাহায্য দিয়ে তাৰ কাৰণে মই তেখেতক মানে অনুৰোধ জনাইছোঁ এনেকুৱা জৈৱিক সাৰযুক্ত পাচলি আপোনালোকেও যদি বিচাৰে তেনেহ'লে অমৃত কলিতাক যোগাযোগ কৰক আৰু সুস্থ হৈ থাকক ব্যুৰ ৰিপৰ্ট বাইহাটা লাইভ